নমস্কাৰ ৰাইজ, গুড মৰ্ণিং। অলপ সৰুকৈ কৈছোঁ। আজি পুনৰ এটা নতুন লং ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইপিনে আচলতে ল'ৰাৰ অনলাইন ক্লাছ চলিয়ে আছে, সেইকাৰণে অলপমান সৰুকৈ কথাবোৰ কৈছোঁ। আৰু ইয়াতে যি ঠাণ্ডা পৰিছে ন, একেবাৰে আগষ্টৰ পৰা যি বৰষুণ দিয়া ষ্টাৰ্ট কৰিছিল, মানে শেষ হোৱাই নাই। বহুত অৱস্থা বেয়া একেবাৰে ইয়াতে জম্মু কাশ্মীৰত, বহুতেই বেয়া অৱস্থা। ভগৱানৰ কৃপাত আমাক ধুনীয়া ঘৰ এটা দিছে কাৰণে ভগৱানে ধুনীয়াকৈ আছোঁ ঘৰত। বৰষুণটো অলপমান এনজয় কৰিছোঁ, কিন্তু কিছুমানৰ যে ইমান বেয়া অৱস্থা হৈছে ন, নিউজবিলাকত দেখি আছোঁ। মানে ঘৰ ভাঙি গৈছে, তাৰপিছত আপোনাৰ ঘৰৰ ভিতৰত পানী সোমাই বস্তু বাহিনী চব নষ্ট কৰি দিছে। বহুতৰে ঘৰ মানে নোহোৱা হৈ গৈছে। সিহঁতে শিবিৰ বুলি যে কয়, আশ্ৰম কিবা শিবিৰ, তাতে আছে। চৰকাৰে কিবা কিবি কৰি আছে, কিন্তু ভগৱানৰ কৃপাত আমি আছোঁ ধুনীয়াকৈ। ভগৱানে দিছে যে আমাক এইখিনি, তাকে মই মানে ধন্য আৰু। বাৰু, তাৰ অনলাইন ক্লাছ চলি আছে। ৰাতিপুৱা চাহকাপ খাই উঠিলোঁ। এতিয়া তাৰ ক্লাছটো চেঞ্জ হ'লে ঘৰটো ঝাৰু দিওঁ, কাৰণ কেমেৰা অন হৈ থাকিলে ন, বাৰে বাৰে অহা যোৱা কৰি থাকিব ভাল নালাগে। সেইকাৰণে বোলো ক্লাছটো চেঞ্জ হওক, তাৰপিছত মই ঘৰটো ঝাৰু দিওঁ, ঘৰটো মুছোঁ। আচলতে কণ্টিনিউ ক্লাছ চলিয়ে থাকে। এইটো ক্লাছ চেঞ্জ হোৱাৰ পিছত 20 মিনিটছ ৰেষ্ট চাগে, আৰু তাৰপিছত নেক্সট ক্লাছ ষ্টাৰ্ট হ'ব। গতিকে 20 মিনিটছতে সেইটো ৰুম, এটলিষ্ট যিটো ৰুমত সি ক্লাছ কৰি আছে, সেইটো ৰুম মই ঝাৰু দি আৰু মুচি লৈ আহোঁ। তাৰপিছত বাকীকেইটা ৰুম দিম মানে আৰু। ঘৰ ঝাৰু দিয়া, ঘৰ মোচা হৈ গ'ল, আৰু এইপিনে মই বহাই দিছোঁ, বইল হ'ব দিছোঁ। এয়া নুডলছ, আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত ভাবিছোঁ নুডলছে বনাই দিওঁ। এই নুডলছ বইল হ'ব দিছিলোঁ। গাখীৰ আহিল, গাখীৰখিনিও গৰম হ'ব দিছোঁ। তেলতে পিঁয়াজ, তাৰপিছত এয়া নুডলছ মছলা, টমেট' চচ, চয়া চচ তেনেকৈ দি এইধৰণে ফ্ৰাই কৰি দিছোঁ। আৰু ৰেচিপিটো দেখুওৱা নাই দেই আপোনালোকক, মই এনেই বাক দেখাইছোঁহে যে ৰাতিপুৱা কি বনাইছোঁ। সিহঁতক দিওঁ খাবলৈ, তাৰপিছত মই যাওঁ গাটো ধুবৰ কাৰণে। চাহ খাবা? 100%। গা ধুই আহিলোঁ, পূজা কৰিলোঁ, এতিয়া চাহ বনাওঁ। মানে একাপ 2 নম্বৰ চাহ আমাৰ। এতিয়া ৰাতিপুৱা বাজিছে 11টা বাজিছে। গা চা ধুই পূজা চূজা কৰি আহিলোঁ, আৰু এতিয়া আৰামছে বহি আৰু একাপ চাহ খাম। আৰু এয়া কেণ্টিনৰ বস্তু। হাজবেণ্ড গৈছিলে এইমাত্ৰ কেণ্টিনৰ পিনে, আৰু বস্তু কিবা কিবি লগা আছিলে। লগা বস্তু নাহিল, নালাগা বস্তু ঢেৰ আহিছে কিন্তু। বিস্কুট, তাৰপিছত এয়া মিক্সাৰ, তাৰপিছত মোৰ ফেচ ৱাছ চেঞ্জ হৈছিলে, ফেচ ৱাছ আনিলে, এইবিলাক কিবা কিবি আৰু এনেই খোৱা লোৱা বস্তু, বিশেষ তেনেকুৱা একো নাই আৰু। আজি এয়া দুপৰীয়া ভাতৰ সাজত এয়া ভেন্দি ভাজিছোঁ, বেচনেদি। ভেন্দিৰ কুৰকুৰি বুলি যে কয়, সেইটো ভাজিলোঁ। তাৰপিছত এইটো এটা মানে কি বুলি কওঁ, চানাচুৰ বা চালাড বুলি কওঁ। মানে পাপৰ আছে, বুট আছে, বাদাম আছে, পিঁয়াজ আছে, তাৰপিছত জালুকৰ গুড়ি, ক'লা নিমখ এনেকৈ দিছোঁ। আৰু খোৱাৰ টাইমত অলপমান ইয়াতে নেমু টেঙা চেপি দিম। বৰ ভাল লাগে এই খাই কিনে। মই কেতিয়াবা বনাওঁ ভাতৰ লগত এনেকৈ খাবৰ কাৰণে, ইমান টেষ্টি লাগে। আৰু লগতে মচুৰ দালি। বাৰু, আজিৰ ভিডিঅ'টি মই ইমানতে চেছ কৰোঁ। এতিয়া আমি ভাত খাওঁ। এই ভেন্দিৰ কুৰকুৰে ভাজিখন যে, ইয়াৰে ভিডিঅ' মই শ্বৰ্টত দি দিছোঁ, আপোনালোকে যদি চাব পাৰে আৰু। বাৰু, আজিলৈ আহিছোঁ, এতিয়া ভাত খাওঁ আৰু। ভাত খাই অলপমান ৰেষ্ট কৰিব লাগিব। এটলিষ্ট মানে ল'ৰাক ৰেষ্ট কৰাব লাগিব। ৰাতিপুৱাই উঠোঁ ন আমি, 7টা বজাত উঠিছোঁৱে। তাকো অলপমান ৰেষ্ট কৰাব লাগিব, যিহেতুকে এক্সাম আহি আছে ন, পঢ়াব লাগিব তাক গধূলি। সেইকাৰণে এতিয়া ভাত খাওঁ আৰু আমি। হাজবেণ্ড গৈছে গা ধুবৰ কাৰণে। বাৰু, আজিলৈ আহিছোঁ, লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। বাই।